প্ৰতিটো পুৱাই যেতিয়া আমি কোনো এটা ভাল খবৰ শুনো, ভাল দেখোঁ আৰু ভাল অনুভৱ কৰোঁ, তেতিয়া আমাৰ দিনটো ভাল হৈ যোৱাৰ সম্ভাৱনা বাঢ়ি যায় আৰু তেতিয়া প্ৰতিটো দিন ভালদৰে আগবাঢ়ি গৈ থাকে। মোৰ জীৱনটো সুন্দৰ হৈ গৈ থাকে আৰু মই এই জীৱনটোক আদৰেৰে স্বাগতম জনাওঁ। আজিৰ এই দিনটোৱে মোৰ আহিবলগীয়া খুব সুন্দৰ দিন বুলি মই ভাবোঁ। লগতে কামনাও কৰোঁ যে এনেকুৱা দিন আৰু আহি থাকক। আৰু মোৰ বিশ্বাস যে আগলৈও মোৰ এনেকুৱা সুন্দৰ দিন আহি থাকিব। মোৰ আহিব লগা দিনবোৰৰ ভিতৰত এইটো দিন আজি খুবেই ভাল লগা দিন আৰু এই দিনটোৰ পৰা মই ক্ৰমে আৰু ভাল দিশত আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। আমি দিনটোক লৈ এনেকৈ ভাবিব লাগে যে মই খুবেই সুখী আৰু আমাৰ আহিব লগা দিনবোৰো ধুনীয়া হ'ব, পোহৰ হ'ব। মই আজি বহুতেই সুখী, কাৰণ আজি এনেকুৱা এটা দিন, আজি কিবা এটা অলপ বেলেগ হ'ব, যিটো মোৰ আজিলৈকে হোৱা নাই। আজি অকণমান কিবা এটা বেলেগ হ'ব। মই আজি কিবা এটা নতুন শিকিম, নতুন কথা জানিবলৈ চেষ্টা কৰিম, যিটো মই আগতে দেখা নাই, আগতে কৰা নাই। আৰু কিবা এটা নতুন কথা ভাবিম, নতুন সৃষ্টি কৰিবলৈ চেষ্টা কৰিম। যি মোৰ খুবেই ভাল লাগি আছে, কাৰণ মই আগতে যিবিলাক জনা নজনাকৈ মই ভুল কৰিছিলোঁ বা কোনোবাই মোক দোষ দিছিলে, সেইসকলক মই আজি নিৰ্দোষ বুলি কৈ দিম বা তেওঁলোকক ক্ষমা কৰি দিম আৰু নিজকো ক্ষমা কৰি দিম। নিজেও ভাবিম যে মই শুদ্ধ হ'বলৈ গৈ আছোঁ। মোৰ ধ্যান যোৱাকালিৰ দিনটোৰ বাবে নহয়, অহাকালিৰ দিনটোৰ বাবেহে মোৰ নতুনকৈ জীৱনত আৰু এটা পাতনি মেলিম। আজি মই যি কৰিব লগা আছে তাক সুন্দৰকৈ ভাবি লৈছোঁ, সুন্দৰ পৰিকল্পনা কৰিছোঁ আৰু মোৰ লক্ষ্যত উপনীত হ'বলৈ মই সম্পূৰ্ণ যুঁজা চলাইছোঁ। মোৰ মন আজি সম্পূৰ্ণ শান্ত। মোৰ ধ্যান মাত্ৰ লক্ষ্যৰ প্ৰতিহে, সেই লক্ষ্যত উপনীত হৈ সফল হ'ব পাৰোঁ। মোৰ ভাৱনা সম্পূৰ্ণ ধনাত্মক। মই ভাবোঁ মোৰ যি হৈ আছে, যি হ'বলৈ গৈ আছে, সেয়া ভালৰ বাবেই হৈ আছে। মোৰ জীৱনত যি সংঘাত আছে, সেই সংঘাতখিনি সংঘাত বুলি নাভাবি মই সুযোগ বুলি ভাবোঁ। নিজকে আগলৈ লৈ যোৱাৰ সুযোগ, নিজক জনাৰ সুযোগ আৰু নিজক ভিতৰৰ পৰা শক্তিশালী কৰাৰ সুযোগ বুলি মই বৰ্তমান ভাবি লৈছোঁ। এতিয়া মোৰ জীৱনলৈ যিয়ে সংঘাত নাহক কিয়, সেই সংঘাতৰ সৈতে যুঁজিবলৈ মই সম্পূৰ্ণ সাজু হৈ উঠিছোঁ। মই মোৰ জীৱনটোক খুব ভাল পাওঁ, গতিকে মই যুঁজিবলৈ মোৰ অন্তৰৰ পৰা শক্তিশালী হৈ উঠিছোঁ আৰু মোৰ বুদ্ধি যিকোনো পৰিস্থিতিতে শুদ্ধ সিদ্ধান্ত ল'বলৈ মোৰ সাজু হৈ উঠিছোঁ। মোৰ মন আনন্দৰে ভৰা আৰু মই সদায় সুখী অনুভৱ কৰোঁ। সম্পূৰ্ণ ব্ৰহ্মাণ্ডৰ সকলো শক্তি মোৰ লগত আছে আৰু মোৰ ভিতৰৰ শক্তিও বৰ্তমান পৰিস্থিতিৰ সৈতে যুঁজিবলৈ সক্ষম হৈ আছে। এতিয়া মোৰ যিয়েই নহওক কিয়, মোক আগবাঢ়ি যাবলৈ পৃথিৱীৰ কোনো শক্তিয়ে বাধা দি ৰাখিব নোৱাৰে। মোৰ বাবে অসম্ভৱ বুলি একোৱেই নাই, সকলো সম্ভৱ। মই যি বিচাৰোঁ, যি ভাবোঁ, সকলো কৰিব পাৰোঁ আৰু কৰি যাব বিচাৰোঁ।